আমি আপোনালোকক কৈছোৱেই যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বছৰ প্ৰথম বছৰৰ কাৰণে আমি প্ৰথম বাৰ্ষিক চুকাফা বঁটা শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক আমি প্ৰদান কৰিব বিচাৰিছোঁ। আৰু এই গোটেই অনুষ্ঠানটি শুভ আৰম্ভ বা পৰিচালনা কৰিবৰ কাৰণে মই আমাৰ জ্ঞাপন কৰিব আমাৰ পৰম্পৰাগত টাই আহোমসকলৰ যি সাজ, এই পৰম্পৰাগত চোলা আমাক ৰঞ্জিত চাংমাই ডাঙৰীয়াই আমাৰ সম্পূৰ্ণ পত্ৰ সম্পূৰ্ণ পত্ৰ আমাৰ এখন সম্পূৰ্ণ পত্ৰ আৰু চুকাফা দিৱসৰ উপলক্ষে উলিওৱা স্মাৰক আৰু নগদ 1 লাখ টকা। অৱশ্যে আমি চেক দিছোঁ। এনেধৰণে এই চুকাফা বঁটা আমাৰ যথেষ্ট শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক অৰ্পণ কৰা হৈছে। জেটখন কালি মই ক'লো যে মোৰ নামটো লিখিব নালাগে তাত, কাৰণ এই জেটখন যাব বলাগুৰ আৰ্টিষ্ট ফাউণ্ডেশ্যন। মই ক'বলগীয়া মানে কি ক'ম, এইটো ধুনীয়া পৰিৱেশ, আপোনালোকে এটা ধুনীয়া কাম কৰিছে আৰু সকলোৱে লাগি আছে ইয়াত। আৰু মই ইয়াৰ এজন মানে কৰ্মকৰ্তা হিচাপে কৰ্মকৰ্তা বুলিয়ে কৈছোঁ, কাৰণ মই গান গাবলৈ আহিছোঁ, মই আহিছোঁ, লগ পাইছোঁ সকলোকে। আৰু যিসকল লাগি আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু চুকাফাৰ বিষয়ে সকলোৱে জানে, মই বিশেষ ক'বলগীয়া একো নাই। তেওঁ সমন্বয় এটা ক্ষেত্ৰ আছিল। তেওঁ আহি গোটেই অসমত যেতিয়া সৰু সৰু ৰাজ্য আছিল, মানুহৰ ইজনে সিজনক চিনি নাপায়, এনেকুৱা এটা সময়ত আহি সকলোকে একত্ৰিত কৰি এটা বৃহত্তৰ অসম, বৰ অসম এখন গঢ়ি তুলিছিল। সেইটো এটা ডাঙৰ কথা। সেইটো এতিয়া লাহে লাহে ভাঙি গৈছে। এতিয়া মই সেইটো কথা সদায় কওঁ যে মই এতিয়া বৰ অসমক বিশ্বাস কৰোঁ। কিন্তু বৰ অসম এতিয়া বৰ অসম, আৰু মই যেতিয়া বাহিৰৰ মানুহক অসমৰ বিষয়ে বুজাওঁ, মই তেতিয়া এই হিষ্ট্ৰী ক'বলগীয়া হয় যে এনেকুৱা এনেকুৱা আছিলে, এনেকুৱা এনেকুৱা আছিলে। এখন গোটেই নৰ্থ ইষ্টখন একেলগে আছিলে। এতিয়া বেলেগ বেলেগ হ'ল, ডিভাইডেড বুলি পলিচি। এতিয়া পলিটিক্সত এখন মই নাযাওঁ, কাৰণ পলিটিক্সত বহুত ঘৃণনীয় কথা থাকে, বেয়া কথা থাকে, আৰু বিভিন্নজনে বিভিন্ন ধৰণে পলিটিক্সটো ইউজ